বহুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ মাজত জলফাই, টেঙা আৰু মিঠা আচাৰ এই দুবিধ শ্বেয়াৰ কৰিম। তাৰ বাবে প্ৰথমতে মই জলফাইখিনি বইল কৰি লৈছোঁ। জাষ্ট উতল এটা আহিলে মই নমাই থৈছোঁ আৰু এতিয়া মছলাখিনি ৰেডি কৰি লৈছোঁ। মছলাখিনি এইখিনি অলপ ধুই পেলাই শুকুৱাই লৈছোঁ ৰ'দত। আৰু জলফাইখিনি বইল কৰাৰ পিছত মই নকটাকৈ আটাইখিনি পানী ৰ'দত শুকাবলৈ দিলোঁ। অলপ পানী থাকিব নালাগিব। আৰু এইখিনি দৰে অলপ কাটি লৈছোঁ, তেতিয়া আচাৰৰ তেল আৰু মছলাখিনি ভিতৰলৈকে যাব। এইখিনি মছলা লৈছোঁ মই শুকান জলকীয়া, আজৱাইন, চফ, জিৰা। চফটো অলপ বেছিকৈ লৈছোঁ। আৰু এয়া গুড় লৈছোঁ মই প্ৰায় আধা কেজি লৈছোঁ, যিহেতু জলফাই মই 1 কেজিতকৈ অলপ বেছি হ'ব। মছলাখিনি মই খুন্দনাত খুন্দি লৈছোঁ। জাষ্ট বেছি গুড়ি কৰিব নালাগে, এইদৰে অলপ খুন্দিলেই হ'ব। তাৰপৰা এতিয়া মই প্ৰথমতে টেঙা আচাৰখিনি বনাম। টেঙা আচাৰ মই অলপ লৈছোঁ, নিমখ আৰু হালধি সানি ল'লোঁ ইয়াতে। আৰু মছলা তাৰে মই 3 চামুচ দিছোঁ। এইখিনি বেছি তেলো নিদিওঁ, এইখিনি জাষ্ট অলপ ভাজিছোঁ। আৰু যিহেতু জলফাইখিনি কোমলিয়ে গ'ল হেন্দিলত, এতিয়া মই ইয়াতে অলপ ভিনেগাৰ দিছোঁ। এইখিনি অকণমান তেল আৰু ভিনেগাৰ দিয়ে বনাম। এইখিনি চাওকচোন, এই আচাৰখিনি মোৰ ৰেডি হৈয়ে গৈছে। আপোনালোকে এইদৰে বনাই চাবচোন, জলফাই আচাৰ চিম্পুলকৈ বনাই চাব এইদৰে। আৰু এয়া চাওকচোন, কালাৰটো ইমান ধুনীয়া হৈছে। এইখিনি আচাৰ মোৰ ৰেডি হৈ গ'ল। এতিয়া ঠাণ্ডা হ'লে মই এটা কাঁচৰ বৈয়ামত ভৰাই ৰাখিম। এইখিনি আচাৰ মোৰ ৰেডি হৈ গ'ল। এতিয়া নেক্সট বনাম মই জলফাই মিঠা আচাৰখিনি। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। তাৰপৰা মই কেৰাহীত এয়া তেল দি দিছোঁ। তেল প্ৰায় 3 চামুচৰ জোখত দিছোঁ। এই মিঠা আচাৰটো বনাবলৈ তেল নিদিয়াকৈ বনাব পাৰি। মই অকণমান তেল দিছোঁ। আৰু এতিয়া ইয়াতে নিমখ আৰু হালধি সানি জলফাইখিনি মছলাখিনি দি মিলাই ল'ম ভালদৰে। গোটেই মছলাখিনি মিলি যাব। আটাইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে মই আধা কাপ ভিনেগাৰ দিছোঁ, যিহেতু এই আচাৰটো বেয়া হৈ যাব পাৰে পটককৈ। ভিনেগাৰ দি ভালদৰে মিলাই লৈছোঁ। এতিয়া মই ইয়াতে গুড় এড কৰিম। ইয়াতে মোৰ আটাইখিনি গুড় দি দিলোঁ। আধা কেজি জোখৰ দিছোঁ গুড়, যিহেতু জলফাইটো বহুত টেঙা হয়। আপোনালোকে মিঠাটো কম বেছি কৰিব পাৰে। আটাইখিনি মিলাই লৈছোঁ। আৰু মই ইয়াতে ভজা চফ কেইটামান গোটাকৈ দি দিছোঁ। চফটো বেছি হ'লে ভাল লাগে খাই। এতিয়া গুড়খিনি মানে প্ৰায় পানী নিচিনা হৈ গৈছে। সেইটো মানে একদম ডাঠ হোৱালৈকে লৰাই থাকিব লাগিব। তেতিয়া আঠা নিচিনা হাতত এনেকৈ এইদৰে চাব। অলপ আঠা যেতিয়া হ'ব, তেতিয়া আচাৰখিনি নুমুৱাই দিব। পূৰা ডাঠ হৈ যাবগৈও নালাগে। আৰু এইখিনি মোৰ হৈয়ে গৈছে। এতিয়া মই গেছটো অফ কৰি দিম, যিহেতু ডাঠ হৈ আহিছে। বেছি ডাঠ কৰিলেও আচাৰটো বেছি টাইট হৈ যাব। আৰু মই আচাৰ ৰেচিপি দুবিধ আজি কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। তেনেহ'লে আজিলৈ আহোঁ। ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।